নুবুজ হেল্ল' এই হেৰি প্ৰেক্টিছ ৰাখত মই আচলতে ড্ৰেছ বিচাৰি পোৱা নাই মই কৃষ্ণ হোৱাৰ কথা আছিলে এতিয়ালৈকে মোৰ ড্ৰেছ আহি পোৱা নাই আৰু মই গম পাইছোঁ যে এইটো মানে দোকানীয়ে এইটো ড্ৰেছযোৰ লৈ লৈছে পিন্ধি লৈছে এইবিলাক মই নাজানো মোক ড্ৰেছ লাগিব নহ'লে আজি ৰাগ চাগ নহয় মই পূৰা নমস্কাৰ বন্ধুসকল অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত মই পুনৰ আহিছোঁ দীপজ্যোতি আজি আছোঁ মই লাহৰিগাঁও পঞ্চায়তৰ ছেটত আজি লাহৰিগাঁও পঞ্চায়তত খুব ইণ্টাৰেষ্টিং এটা দিন হ'বলৈ গৈ আছে আজি আমি গৈ আছোঁ এটা এপিছ'ড শ্বুট কৰিবলৈ ৰাস স্পেচিয়েল গতিকে আপোনালোকে গোটেই ভিডিঅ'টো চাব শেষৰলৈকে প্লিজ স্কিপ নকৰিব স্কিপ কৰিলে কিন্তু আপুনি বহুত ভাল লগা বস্তু হেৰুৱাব গতিকে চাই থাকিব ভিডিঅ'টোৰ শেষলৈকে আৰু এতিয়া আমাৰ ইয়াৰ মেকআপ আৰম্ভ হৈছে এয়া পুতনাৰ মেকআপ চলি আছে আপোনালোকৰ মৰমৰ শিল্পী হিৰণময় তেওঁ পুতনাৰ চৰিত্ৰত অভিনয় কৰিব গতিকে আৰু ইণ্টাৰেষ্টিং কেৰেক্টাৰ আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টোৰ শেষলৈকে থেংক ইউ ছ' মাছ জুনুদাই এইবিলাক গোটেই লগাইছে পুৰা ৰাস এটা ফিল আনি দিছে জুনুদা কেনেকুৱা আজি এক্সাইটমেণ্ট না পুৰা এক্সাইটমেণ্ট মানে বৰ ধুনীয়া লাগিছে একদম ৰিয়েল লাইফৰ নিচিনা মানে হেৰি কৰিব বিচাৰিছোঁ আৰু ৰিয়েল কিন্তু আমাৰ এইটো ৰিয়েল লাইফ কিন্তু আমি ৰিয়েল লাইফৰ নিচিনা এটা কৰিব বিচাৰিছোঁ চাওঁ কি হয় এই বঢ়িয়া হ'ব আমাৰ কৃষ্ণ ৰেডি হৈছে কৃষ্ণৰ মোচ এইটো এটা ছাছপেঞ্চ আছে চাব লাগিব এপিছ'ডটো এয়া আমাৰ পুতনা আৰু কি আছিল এইটো জুম্বাবান এয়া পৰিস্মাও ৰেডি হৈছে আজি লাহৰিগাঁও পঞ্চায়তত ভাওনা এয়া ৰাস এয়া আটলান্টা কি ধুনীয়া ছোৱালী এইটো আমাৰ শ্বুটিঙৰ পটল মই আচলতে ড্ৰেছ বিচাৰি পোৱা নাই মই কৃষ্ণ হোৱাৰ কথা আছিলে এতিয়ালৈকে মোৰ ড্ৰেছ আহি পোৱা নাই আৰু মই গম পাইছোঁ যে এইটো মানে দোকানীয়ে এইটো ড্ৰেছযোৰ লৈ লৈছে পিন্ধি লৈছে এইবিলাক মই নাজানো মোক ড্ৰেছ লাগিব নহ'লে আজি ৰাগ চাগ নহয় মই পূৰা হেৰি ছাছপেন্সটো কেতিয়া গম পাব এইখিনি পিছৰখিনিও নাই এপিছ'ডত গম পাব কিন্তু মেইন কথাটো হ'ল মোৰ কৃষ্ণৰ ড্ৰেছ বিচাৰি পোৱা নাই কোনে পিন্ধিছে মই এইবিলাক নাজানো মোক লাগিব ড্ৰেছ লাগিব মই কৃষ্ণ নাচিম অঞ্জন দা আজি লাহৰিগাঁও পঞ্চায়তত যিটো ৰাস হ'ব আপোনাৰ কেনেকুৱা লাগিছে মজা হ'ব এইখন ৰাস মানে এনেকুৱা ৰাস হ'ব মানুহে মানে নাহাঁহি নোৱাৰিব এখন ৰাস চাই আপুনি কি চৰিত্ৰ কৰি আছে মই চৰিত্ৰটো এইখন ৰাসখন চাবলৈ বঢ়াইছে তেতিয়াহে গম পাব যে মনটোৱে ক'ত মেনেজ দি দিছে আৰু আমাৰ দীপাংকৰ দা আছে মই একো কেৰেক্টাৰ নহয় দেই কিন্তু কথাটো হ'ল এই ৰাসখনত আপোনালোকে এনেকুৱা ধৰণৰ মনোৰঞ্জন পাব ভিন্ন চৰিত্ৰৰ ভিন্ন যি ব্যংগ ওলাব সেই ব্যংগখিনি আপোনালোকে সঁচাকৈ উপভোগ কৰিব পাৰিব বুলি মই ডাঠি ক'ব পাৰোঁ আশা কৰোঁ আপোনালোকে চাব আৰু আপোনালোকৰ মন্তব্য আমাক জনাব ধন্যবাদ ৰাস মহা এপিছ'ড ন আৰু আমাৰ ভৱেশ দাও আছে ৰেডি হৈছে আমাৰ পুতনা ৰেডি হৈছে এয়া পুতনা বৃহৎ আকাৰৰ পুতনা দেখিছে এয়া মাকেও ভিডিঅ' কল কৰি হাঁহিছে তাৰ ৰূপ দেখি পুতনাৰ এয়া এয়া পুতনা এতিয়া ভাত খাই লৈছে কি এইটো জলকীয়া আমি দিনটো ভাত খোৱাৰ পিছত এতিয়া আমাৰ ৰাস আৰম্ভ হ'ব গোটেইখিনি ৰেডি হৈছে এয়া দেখিছে এইবিলাক গোটেই ৰেডি হৈছে আমাৰ ৰাধাও ৰেডি হৈছে গোটেই চব ৰেডি হৈছে আৰু আমি এতিয়া ৰাসৰ যিখিনি মেইন পাৰ্ট আছে সেইখিনি আমি শ্বুটলৈকে যাম মোক ডাইৰেক্টৰে মাতি আছে গতিকে ভিডিঅ'টো চাই থাকিব ৰেডি হৈছে এতিয়া আমাৰ এয়া ৰাসৰ আৰম্ভণি হ'ব গোটেইখিনি ৰেডি হৈছে আৰু এয়া কি ধুনীয়াকৈ গোটেই দৃশ্য সজাইছে এয়া খুব ধুনীয়া বেয়া মজা লৈ আছে ন
এজন কৃষ্ণ ৰেডি হৈছে আপোনালোকে আজি বেলেগ ধৰণৰ এটা নাচ দেখাব পাব এপিছ'ডটোত এইটো আমি ব্লগত নেদেখাওঁ এইটো চিনি পাইছেনে এইটো অঞ্জন দা ইতিমধ্যে আমাৰ ৰাসৰ গোটেই শ্বুটিংটো শেষ হ'ল আৰু অতি সোনকালে আপোনালোকে জোনাক চেনেলত সম্প্ৰচাৰিত হৈ থকা লাহৰীগাঁও পঞ্চায়তত এই বিশেষ এপিছ'ডটো দেখিব চাব খুব ৰসিক এটা এপিছ'ড আপোনালোকলৈ আহি আছে গতিকে আজিলৈ এৰিছোঁ এনেকৈ চাই থাকিব জাগ্ৰত কালচাৰেল গ্ৰুপত আপলোড হোৱা প্ৰত্যেকটো ভিডিঅ' আৰু ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি বেছিকৈ ভাল পায় তেনেহ'লে আন দহজনলৈ আপোনালোকে আগবঢ়াই দিব আৰু সকলোৱে ভালে থাকক সুখে থাকক আৰু জীৱনটো যাপন নহয় উদযাপন কৰক ধন্যবাদ